নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে বিপিএম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আহকচোন আজি এটা ইণ্টাৰেষ্টিং মেজিক কৰিছোঁ আজি আমাৰ মাজত আছে এজন শিশু এই শিশুজনক আমি এই কাপোৰখনে ঢাকি দিয়াৰ পিছত তেওঁ শিশুজন ইয়াৰ পৰা নাইকিয়া হৈ যাব আৰু শিশুজনৰ ঠাইত আমি কিবা এটা শিশুজনক অন্য এটা বস্তুলৈ ৰূপান্তৰ কৰি পেলাম আপোনালোকে চাই থাকক এতিয়া প্ৰথমতে আমি আমাৰ হাতত আছে এখন কাপোৰ আপোনালোকক দেখাই লৈছোঁ সম্পূৰ্ণ এখন কাপোৰ আৰু এখন আমি তলত কভাৰ পাই দিয়া হৈছে আৰু ইয়াতে চাৰিটা গিলাছ দিয়া হৈছে আৰু এনেধৰণে খুটা পুতি লোৱা হৈছে একেবাৰে সাধাৰণভাৱে গাঁৱৰ যিবোৰ আমাৰ ল' কষ্ট ন' কষ্টৰ মেজিক আমি দেখাই আছোঁ আপোনালোকৰ আগত যিবোৰ বস্তু আমাৰ ঘৰতে ওচৰতে পোৱা সাধাৰণভাৱে আমি নিকিনাকৈ কৰিব পৰা কিছুমান মেজিক টিপছ আপোনালোকক দেখাইছোঁ আপোনালোকে চাই থাকিব এইজনে হৈছে এজন যুৱকজনক আমি ইয়াৰ ভিতৰত গাইড কৰিব কেনেধৰণে পাৰোঁ তাকে চেষ্টা কৰিছোঁ এইখন কাপোৰখনৰ ভিতৰত একো নাই মই আপোনালোকক জোকাৰি দেখুৱাইছোঁ এখন বেড কভাৰ হয় আৰু বেড কভাৰখন মই আপোনালোকক এনেধৰণে তুমি বহি দিবৰ চেষ্টা কৰা তাৰ ভিতৰতে বহি দিয়া তুমি লাহেকৈ গুড এতিয়া তেওঁক আমি ঢাকি দিবৰ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকিব এইখন আমি বেড কভাৰেৰে তেওঁক অলপ ঢাকিবৰ চেষ্টা কৰি আছোঁ এতিয়া আৰু বহুতে ভাবে যে এনেকুৱা ধৰণৰ মেজিক কৰিলে সাধাৰণতে পিছফালেদি ওলাই যাব পাৰে সেইকাৰণে আমি কেমেৰা সুন্দৰ ৰূপত ফ'কাছ কৰি থৈছোঁ যাতে আপোনালোকে লক্ষ্য কৰি থাকে পিছফালেদি যে ওলাই যায় বুলি বহুতে ভাবে যদি ওলাই যায় আপোনালোকে ইয়াতে লক্ষ্য কৰিব ভাল ধৰণে মই এইটো অলপ ভালকৈ লৈছোঁ আপোনালোকে চাব মই কভাৰটো লগাবৰ চেষ্টা কৰিছোঁ ভাল ধৰণে আৰু আপোনালোকে লক্ষ্য কৰিব যে কভাৰটো লগোৱাৰ পিছত তেওঁ তিনিবাৰ ধৰণে যাব পাৰে নেকি এনেকুৱা ধৰণে চেষ্টা কৰিছোঁ আমি ওলাই গুচি যাব পাৰিব নেকি আপোনালোকে চাব ভাল ধৰণে আৰু এয়া আমাৰ মেজিক আৰম্ভ হ'ব ধৰিছে জাষ্ট আমি কাপোৰখন দি লৈছোঁ ইয়াতে আৰু কাপোৰখন দিয়াৰ পিছত আমি তেওঁক কেনেধৰণে এই গঁৰালটোৰ ভিতৰতে আমি তেওঁক নাইকিয়া কৰিব পাৰোঁ এইটো চেষ্টা কৰিছোঁ আপোনালোকে চাব এতিয়া আপোনালোকে ভাল ধৰণে লক্ষ্য কৰি থাকিব যাতে আমাৰ এই পিছ অংশটো আপোনালোকে চাই থাকক চাই থাকক যে তাৰ মাজৰ পৰা তেওঁ গায়ব হ'ব নোৱাৰে কাৰণ এইজনে হৈছে সেইজন শিশু আৰু শিশুজনক আজি আমি নাইকিয়া কৰি দিয়াৰ চেষ্টা কৰিব অলপ প্ৰয়াসহে কৰিছোঁ আপোনালোকৰ আৰু যদি আপোনালোকে এই মেজিকটো চাই আছে তেতিয়াহ'লে আপোনালোকে নিজৰ হাতৰ মুঠিকেইটা কিন্তু আপোনালোকে খুলি ৰাখিব যাতে শিশুজনৰ কোনো ধৰণৰ অনিষ্ট নহয় এতিয়া আপোনালোকে চাব চেষ্টা কৰক আপোনালোকে ভাল ধৰণৰ এই কথাকেইটা মনত ৰাখিব যে আপোনালোকে হাতৰ মুঠিকেইটা কিন্তু খুলি ৰাখিব তেওঁক আমি অন্য এবিধ বস্তুলৈ ৰূপান্তৰ কৰি দিম আৰু তেওঁ সাধাৰণতে এজন শিশুৰ পৰা তেওঁ জীৱ আছিল জীৱৰ পৰা আমি জড় পদাৰ্থলৈ তেওঁক ৰূপান্তৰ কৰিব চেষ্টা কৰিছোঁ এইজনেই হৈছে সেইজন শিশুজন আমি দেখুৱাইছোঁ আপোনালোকক শিশুজনক মই যেতিয়াই এটা মেজিক কৰিব চেষ্টা কৰি আছোঁ আপোনালোকে মোক দেখি আছে মই মেজিক কৰিব চেষ্টা কৰিছোঁ মেজিক কৰি দিয়াৰ পিছত আপোনালোকে চাব শিশুজন অলপ সময়ৰ পিছত মই 1 2 3 কোৱাৰ লগে লগে শিশুজন নাইকিয়া হৈ যাব এতিয়া আপোনালোকক মই দেখুৱাইছোঁ 1 2 and 3 চাব আপোনালোকে শিশুজনক মই ইয়াতে নাইকিয়া কৰি দিব বিচাৰিছোঁ আৰু আপোনালোকে ভাবিছে চাগে ইয়াৰ ভিতৰত শিশুজন সোমাই আছে বুলি মই সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ চাওক মই ইয়াৰ ভিতৰত নিজেই সোমাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ চকী পেলাই মই দেখুৱাই দিছোঁ ইয়াৰ চাওক ইয়াৰ শিশুজন চাওক মই দেখুৱাই দিছোঁ আপোনালোকক এনেধৰণে চকী মই দেখুৱাই দিছোঁ ইয়াৰ চাওক চকী দেখুৱাই দিছোঁ মই আপোনালোকক ইয়াত শিশুজন চাওক সম্পূৰ্ণৰূপে শিশুজন ইয়াত নাই শিশুজনক মই গছকি আপোনালোকক এই কভাৰটোত মই গছকি সম্পূৰ্ণৰূপে গছকি পেলাই দেখুৱাইছোঁ আপোনালোকক ইয়াত চাওক গছকি দেখুৱাইছোঁ ইয়াতে শিশুজন নাইকিয়া হৈ গৈছে অট'মেটিক আৰু আপোনালোকক যিটো কথা কৈ ৰাখিছোঁ যে আপোনালোকে হাতৰ মুঠিবোৰ সম্পূৰ্ণৰূপে আপোনালোকে হাতৰ মুঠিখিনি সম্পূৰ্ণৰূপে খুলি ৰাখিব যাতে শিশুজনক আমি ইয়াৰ পৰা আকৌ উলিয়াই দিব চেষ্টা কৰোঁ এতিয়া আমি অলপ আপোনালোকে চাওক শিশুজন কি হৈ গ'ল আমাৰ ইয়াৰ ভিতৰতে শিশুজন আছিল কিন্তু শিশুজন কি হৈ গ'ল চাওক মই শিশুজনক কি হৈ গৈছে আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছোঁ শিশুজন ৰূপান্তৰিত হৈছে চাওক আপোনালোকে এইটো শিশুজন কিহলৈ ৰূপান্তৰিত হ'লে মই আপোনালোকক দেখাই আছোঁ চাওক শিশুজন এইটো কিহলৈ ৰূপান্তৰ হ'ল চাওক শিশুজন এতিয়া এইটো আপোনালোকে দেখিছে পপ কৰ্ণফ্লেক্সলৈ তেওঁ ৰূপান্তৰ হৈ গ'ল কৰ্ণফ্লেক্স বনি গ'ল তেওঁ শিশুজনক গতিকে আপোনালোকে হাতবোৰ যদি এতিয়াও মুঠি মাৰি ৰাখিছে তেতিয়াহ'লে হাতবোৰ আপোনালোকে খুলি ৰাখক যাতে শিশুজনক আমি আকৌ পুনৰ শিশুজন হিচাপে ঘূৰাই পাব পাৰোঁ এতিয়া আমি কৰ্ণফ্লেক্সটো পুনৰ আকৌ মন্ত কৰিব চেষ্টা কৰিছোঁ আপোনালোকে যাব কৰ্ণফ্লেক্সটো মই অলপ মন্ত কৰি আছোঁ কৰ্ণফ্লেক্সটো মন্ত কৰিছোঁ আৰু কৰ্ণফ্লেক্সটো মই কাপোৰখনৰ ভিতৰত একো নাইকি এইখন কাপোৰখনৰ ভিতৰত মই এনেকৈ কৰ্ণফ্লেক্সটো সোমোৱাই দিবৰ চেষ্টা কৰিছোঁ কৰ্ণফ্লেক্স জাষ্ট মাত্ৰ মই সোমোৱাই দিবৰ চেষ্টা কৰিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ দেখি আছে ইয়াতে আমি শিশুজনক এতিয়া বুজাব লাগিব ইয়াতে একো নাই মই আকৌ এবাৰ আপোনালোকক দেখাই দিব যাতে একোৱেই নাইকিয়া হৈছে অকল কৰ্ণফ্লেক্সৰ পেকেটটো আছে ইয়াৰ ভিতৰত কোনো নাই ইয়াতে মই একদম গছকি আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ ভিতৰত একদম সম্পূৰ্ণ নাইকিয়া হৈ গৈছে ইয়াৰ ভিতৰত একো এতিয়া আমি শিশুজনক ৰূপান্তৰ কৰিব লাগিব অলপ মন্ত কৰিব চেষ্টা কৰিছোঁ ইয়াতে অলপ মন্ত কৰিছোঁ আপোনালোকে দেখি আছে আৰু মই যেতিয়া শিশুজনক ক্ৰমান্বয়ে শিশুজনক মন্ত কৰি আনিবৰ চেষ্টা কৰিছোঁ 1 2 3
আমি চেষ্টা কৰিছোঁ মই এয়া চেষ্টা কৰিছোঁ চক সেইজন চক শিশুজন আকৌ আহিছে কিন্তু আপোনালোকে এতিয়াও কৈ আছোঁ আপোনালোকে হাতৰ মুঠিবোৰ খুলি দিয়ক কাৰণ শিশুজনৰ এতিয়ালৈকে প্ৰাণ পাই উঠা নাই শিশুজন জাষ্ট মাত্ৰ মই কনফ্লেক্সটোৰ পৰা শিশুজনক ৰূপান্তৰহে কৰিছোঁ আপোনালোকে সেয়েহে শিশুজনক ভাল ধৰণে আকৌ ঘূৰাই পাব হয় আপোনালোকে হাতৰ মুঠিবোৰ সম্পূৰ্ণৰূপে খুলি ৰাখক আৰু এতিয়া আমি অলপ বন্ধ কৰিছোঁ আৰু এতিয়া আপোনালোকে ঘূৰাই পাব শিশুজনক ঘূৰাই পাব এয়া মই কভাৰটো আকৌ দাঙি আপোনালোকক দেখুৱাই দিছোঁ কভাৰটো দাঙি দেখুৱাইছোঁ এইজন শিশুজন কথাটো এতিয়া আপোনালোকে এই ধৰণে মেজিকটো দেখি ভাল লাগিলে তেতিয়াহ'লে আমি শিশুজনক পুনৰ ঘূৰাই দিলোঁ আপোনালোকৰ মাজলৈ আৰু যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নিশ্চয় নাপায়